হেল্ল' ফ্ৰেণ্ড, বেলনা মাৰিডাল দেখি ভাবিছে চাগে ৰুটি বনাইছে। একচুৱেলি ৰুটি বনোৱা নাই। আজি আমাৰ ৰাতিপুৱা ব্ৰেকফাষ্টত আছিলে চামোচা, মানে চিংৰা, আৰু সেই চিংৰা বনাবৰ কাৰণে বৰ্তমান কিদৰে বেলি থকা হৈছে, আৰু তাৰপিছত দুভাগ কৰি পেলাই চামোচা বনোৱা হ'ব। আৰু ময়ো বনাব জানো কাৰণে ময়ো আজি চামোচা বনোৱাত কামত লাগি গ'লোঁ ৰাতিপুৱা শুই উঠিয়ে। চামোচা খোৱা মানুহ প্ৰায় 80-90টামান, কিন্তু বনোৱা মানুহ মাত্ৰ 4-5জন। একচুৱেলি আমাৰ কুকজনো ছুটীত আছে, মাত্ৰ এজনহে কুক আছে বৰ্তমান। তো তেওঁৰ লগত অলপ হেল্প কৰিবৰ কাৰণে ময়ো এই চামোচা বনাই দিলোঁ। আপোনালোক কোনে কোনে চামোচা বনাব জানে কমেণ্ট কৰি ক'ব। আৰু মোৰ ভাগৰ চামোচাটো সিমানটো ভাল হোৱা নাই, কাৰণ ইমানো এক্সপিৰিয়েঞ্চ নাই, কেতিয়াবা মাজে মাজেহে বনোৱা হয়। তথাপিতো আৰু ৰাইজৰ লগতে কাম চলাই দিছোঁ। আৰু এয়া মোৰ বনোৱা চামোচাটো আৰু এয়া চামোচা ৰেডি ব্ৰেকফাষ্টৰ কাৰণে। চামোচা দেখা বনাইছোঁ বুলি নেহাঁহিব কিন্তু দেই, বাছ